চিপাঝাৰৰ ফুহুৰাতলিত উচ্ছেদৰ ভেকো ভাওনা। উচ্ছেদ কৰা স্থানতে পুনৰ বাসগৃহ নিৰ্মাণ সন্দেহজনক নাগৰিকৰ। সেনা আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে পুনৰ বেদখল। গুৰুৱাৰ ফুহুৰাতলি চাপৰি পুনৰ ৰক্তাক্ত হোৱাৰ আশংকা। সেই ভয়ংকৰ ঘটনা আপোনাৰ মনত নিশ্চয় সজীৱ হৈ আছে। সন্দেহজনক নাগৰিকে নৃশংসভাৱে প্ৰাণ ললে কৃষক আনন্দ দাসৰ। তাৰ পিছতে ক্ষোভৰ জুই জ্বলি বাধ্য হৈ উচ্ছেদ চলালে প্ৰশাসনে। পিছে সেই উচ্ছেদ অভিযান আছিল ভেকো ভাওনা। চৰকাৰে যে উচ্ছেদ কৰিলে এইবিলাক নাটক নে কি? নাটকহে জুৰি থৈ গ'ল দেখোন, একোৱে নাই ইয়াত। যিদিনাখনে উচ্ছেদ কৰিছিলে সিদিনাখনে আকৌ দেখোন মিয়া আহি পেলাই থুপুৰি লাগিলে। আমি এতিয়া সকলোৱে পঢ়া দিব লগা হৈছে, গৰু দিব নোৱাৰো। যিকেইটা আৰ্মি ৰাখিছিলে সেইকেইটা তাতে বহি থাকে আৰু একোৱে নাই সিহঁতৰ মাত্ৰ গুহাই দিলে ৰখি থকা হানহে হৈছে। এয়াই প্ৰকৃততে ভয়াৱহ সত্য। উচ্ছেদৰ পিছতে ফুহুৰাতলিত নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হল জোৱানক। পিছে আশ্চৰ্যজনকভাৱে নিৰাপত্তাৰক্ষীৰ চকুৰ সন্মুখতে চাওক কেনেদৰে পুনৰ গোজেই গজালি হৈছে সন্দেহজনক নাগৰিক। বেদখলকাৰীৰ ওপৰত প্ৰশাসনৰ এনে দৰদ দেখি এতিয়া পুনৰ আইন হাতত তুলি লোৱাৰ সংকল্প লৈছে স্থানীয় বাসিন্দাই। উচ্ছেদ অভিযান নচলায় তেতিয়াহ'লে আমি ৮৩ দৰে ৰক্তাক্ত পৰিস্থিতি আমি বাধ্য কৰাম। কি কৰিব আমি নিজে উচ্ছেদ কৰিম। দলে পালে যায় সব গাঁৱত চিৰি চলি সব যাম। কেৱল পুনৰ বেদখলেই নহয়, স্থানীয় বাসিন্দাক ভাবুকিও দিছে সন্দেহজনক নাগৰিকে। সিহঁতে গোটেই দিনে ৰাতিয়ে মিটিং চলাই কিবা সমালোচনা কৰি পেলাই একে ৰাতিয়ে আমাৰ আক্ৰমণ কৰিব পাৰে। আৰু যিকেইটা অলপমান অৰ্ধসামৰিক দিছে তাকো একমূৰে গ'লে একমূৰে নাথাকে। চাপৰিত সন্দেহজনক নাগৰিকে সঘনাই পাতিছে মিটিং। জুয়ে পুৰা ৮৩ৰ পুনৰাবৃত্তিৰ হুংকাৰ। হয়তো পুনৰ তেজেৰে ৰাঙলী হ'ব ফুহুৰাতলি গ্ৰেজিং ৰিজাৰ্ভ। পিছে তাৰ বাবে দায়ী হ'ব কোন? প্ৰশাসনৰ পৃষ্ঠপোষকতাতে ফুহুৰাতলিত পুনৰ বেদখল চলাইছে নেকি সন্দেহজনক নাগৰিকে? এফালে খিলঞ্জীয়া অথবা ভূমিপুত্ৰক নিৰ্দয়ভাৱে উচ্ছেদ, আনফালে সন্দেহজনক নাগৰিকক ৰঙা দলিচা। ইয়াৰ আঁৰৰ ভয়াৱহ চক্ৰান্ত কি? অসমতে অসমীয়াক বিদেশী সজোৱাৰ নিকৃষ্ট অভিসন্ধি কাৰ? চিপাঝাৰৰ পৰা ঋষিপত